হাই গাইজ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰে। এইকেইদিন দেখিছেনে বতৰ কিমান বেয়া হৈ আছে, আৰু ৰাতিপুৱা শুই উঠিলে খিৰিকীখন খুলি মেলি বেটাকো পঢ়াবলৈ বুলি উঠাই দিছোঁ। কাৰণ যিহেতু এইকেইদিন এটা এক্সাম চলি আছে। এইফালে গেৰেজত দেখিছেনে কাপোৰে ভৰ্তি হৈ আছে। এইফালে তাক উঠাই মেলি ল'লোঁ, খাবলৈ কিবা এটা দি মেলি এতিয়া তাক পঢ়া টেবুলত বহাই নিজেও চাহ তাহ খাই মেলি এতিয়া অকণমান ওচৰতে বহি দিছোঁ। তাৰপিছতে এইফালে বিচনা পত্ৰখিনি মই পাৰি লৈছোঁ, কাৰণ শুই উঠা যিহেতু সোনকাল হৈছে এইকেইদিন, তো কামবিলাকো সোনকাল হৈছে বাৰু। তথাপিতো আৰু বিচনাখন পাৰিবলৈ অকণমান দেৰি লাগে। আৰু এইফালে পঢ়ি মেলি হ'ল, তাক গা ধুবলৈ বুলি পঠিয়ালোঁ। তাৰপিছতে মই এতিয়া টেবুলখন ঠিক কৰি থৈছোঁ। ল'ৰা মানুহ দেখিছেনে নিজৰ পঢ়া টেবুলখনো ঠিক কৰি নথয়, এতিয়া মইহে ঠিক কৰিব লগা আছে। সেয়া এতিয়া ঠিক ঠাক কৰি লৈছোঁ। আহি মই তাৰপিছত পাকঘৰলৈ আহিলোঁ। পাকঘৰলৈ আহি আকৌ তাক খাবৰ কাৰণে ৰুটি বনাবলৈ ল'লোঁ, কাৰণ ৰাতি যিহেতু পিছবেলা পৰীক্ষা আছে, সেইটো কাৰণে ৰাতিপুৱা এতিয়া ৰুটিকে খাব। তাৰপিছত একেবাৰে ভাত খাই পেলাই পৰীক্ষাটো দিবলৈ যাব। বাকী আপোনালোক আজি দিনটো ব্লগ এটা দিম বুলি ষ্টাৰ্ট কৰিছোঁ। নাজানো কিমানখন কি দেখাব পাৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব, আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে কৰবি ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে এতিয়া দেৰি নকৰি বলক ভিডিঅ'টো আগুৱাই লৈ গৈ থাকোঁ। আৰু এইফালে আকৌ ৰুটিখিনি মঠি মেলি থৈ দিলোঁ। তাৰপিছতে এইফালে এতিয়া বাগানৰ কাৰণে চাহ বনালোঁ, লগতে যিহেতু মিস্ত্ৰী লাগি আছে মিস্ত্ৰীৰ কাৰণেও চাহ বনাই লৈছোঁ। আৰু এইফালে ৰুটিকেইটা মই আকৌ পটাপট বনাই লৈছোঁ, যিহেতু তাক খাবলৈ দিব হ'ল 9টা বাজিলে। আকৌ নহ'লে ইফালে ভাত খাবলৈ টাইমটো নিমিলিবলৈ, আকৌ মোৰ ভাতো বনাবলগীয়া আছে। আৰু মাহঁতে ৰাতিপুৱা বনাই মেলি খাই গ'ল। তো এতিয়া এতিয়া আকৌ আমাৰ কাৰণে বনাব লাগিব। দুপৰীয়া আচলতে সকলোৰ কাৰণে বনাব লাগিব। ৰাতিপুৱা কিবা এটা খোৱা হ'ল আৰু মাহঁতে, মই আকৌ ৰুটিয়ে খাই দিম বুলি ভাবিছোঁ তাৰ লগত। তো সেইটো কাৰণে মোৰ কাৰণে আৰু তাৰ কাৰণে এতিয়া ৰুটি বনাই লৈছোঁ। এতিয়া ফুলা ফুলা লুচিকেইখন দেখি মনটো ভাল লাগি গৈছে একেবাৰে। লুচি বুলি ক'লে ফুলিলে ভাল লাগে নহয় জানো। তো সেয়া এতিয়া পটাপট মই লুচিকেইটা বোলো বনাই লওঁ। লুচিকেইটা বনাই মেলি হৈ গ'ল। তাক এতিয়া চচৰ লগতে খাবলৈ দিলোঁ। যিহেতু চচে খাম বুলি ক'লে। এইফালে দেখিছেনে খোৱা নাই, কি লাগি আছে মোৰ লগত আৰু ৰুটি বনাবলৈ। এইফালে চেংমৰা আৰু ঢেকীয়া আনিছিলে, এইকেইটাও এতিয়া বোলো বাছি লওঁ, নহ'লে আকৌ দেৰি হৈ যাব। লগালগ কামবিলাক নকৰিলে আচলতে থাকিয়েই যায়। তো এতিয়া বাছি লৈছোঁ। আচলতে ঢেকীয়া পটককৈ হৈ যায় বাছোঁতে মেলোতে, চেংমৰা বাছোঁতে যে কিমান দেৰি লাগে, কোনফালৰ পৰা কেনেকৈ কি গুচাম মানে ভাবিয়ে নাপাওঁ। তথাপিতো খাই ভাল পাওঁ যিহেতু উপায় নাই, গুচাবই লাগিব। আৰু এইফালে বুট কেইটামান তিয়াই থৈছিলোঁ, ভাবিলোঁ ঢেকীয়া যিহেতু আছে বুট দিলে ভাল লাগে খাই। এতিয়া ঢেকীয়া, চেংমৰা আৰু বুট এনেকৈ মই চব্জিখন বনাই লওঁ। তাৰপিছতে দালি বহাই দিলোঁ, এইফালে ভাত বহাই দিলোঁ, হৈ গ'ল। এতিয়া চব্জিখিনি হ'লে হৈ যাব। এইফালে কণী আলু পিটিকা কৰিম বুলি ভাবিলোঁ। তাৰপিছত আজি দুপৰীয়া থালিখন মই আপোনালোকক দেখাইছোঁৱেই। এনেকৈ আজি চিম্পুলকৈ তৈয়াৰ কৰিলোঁ। আৰু এইফালে খাই বৈ আজৰি হৈ বেটাকো তাক পৰীক্ষালৈ পঠালোঁ। তাৰপিছতে যিহেতু ব্যস্ত মানুহ, পিছবেলা আকৌ মোৰ গোটৰ মিটিং এখনো আছে, গোটলৈ বুলি ওলালোঁ। এতিয়া বৰষুণো দি আছে যিহেতু, ছাতিটো লৈ এতিয়া খোজোকৈ আহি আছোঁ, আৰু উপায় নাই। ওচৰতে হ'ব বাৰু মিটিংখন, মামীহঁতৰ ঘৰত হ'ব, তালৈকে বুলি আহি আছোঁ। মিটিং আহি পালোঁহি। এইফালে মিটিং আৰম্ভ হ'ল। এইফালে পইচা ভাগ বিতৰণ দেখিছেনে। এয়া গীতুবাৰ হাতত পৰিল মামাৰ টকা। ফিলিংছটো কৈ দিয়ক আকৌ। মামাই দিয়া টকা দেই। পূজা চাবলৈ যাবা ন? পালে আৰু ন? হয় নি? এইভাগে দূৰ কৰিব লাগিব। পূজাত হেৰি কিনিম বুলি চেচ। বেলুন লওক, বেলুন কিনিবলৈ ৰাতিপুৱা উঠাবৰ কাৰণে জুনুকাটো আৰু এই আচলতে মামাই দিয়া টকা নহয় দেই, ধেমালিহে কৰিছোঁ। আমি যিহেতু আমাৰ আত্মসহায়ক গোট আছে, তাতে আমি যিহেতু পইচা থওঁ, আৰু গোটৰ ভিতৰতে সকলোৱে যিহেতু লোৱা হয়, সুতটো গোট খাই তাৰে যিহেতু পূজা পালেহি, এতিয়া ভাগ কৰিম বুলি ভাবিলোঁ। সেয়াই পইচা আৰু যিমান পৰে ভাগত তেনেকৈ উলিয়াই মেলি আমি লৈছোঁ। এয়া মামাই দিয়া গিফ্ট পাই গ'লোঁ দেই, হেৰাইছিলোঁ।
আমাৰ ঘৰত মিটিং দিয়া উদ্দেশ্যটো ভালে হ'ল আপুনি লওক পইচাটো বিটাইছে দিয়া বন্দনা দি দিয়া ভাগিনক গিফ্ট দিছে মামাই সোনকালে ল'ব লাগে চাই লোৱা চাই লওঁ ন চকু ভাল যে কি লিখিছো দেখাই নাই এই পইচা মিটিং হৈছে ভাগ কৰিছোঁ আৰু দেই হাঁহিটো বৰ ধুনীয়াকৈ মাৰি লৈছে হে অ'কে দে থেংক ইউ বুলি হয় নি থেংক ইউ ছ' মাছ তুমি আমাৰ ঘৰত সোমাই লৈ যাবা মই পালোঁ আৰু দেই পূজা চাবলৈ পালে আৰু পালোঁ বেলুন এটা দিব দেই দিম বাৰু নহ'লে জলযোগৰ ব্যৱস্থা তোমাৰ এখন নধৰা বহি গৈছা হেৰি আকৌ কিবা তেল হা আইটেম ধেৰ আনক আৰু আচলতে ইয়াৰ মাহেকৰ মূৰত গোটৰ মিটিংখন যিহেতু হয় কেতিয়াবা মনটো ভালেও লাগে জানেনে এনেকৈ আচলতে হাঁহি ধেমালি কৰি অকণমান সময় অতিবাহিত কৰিব পাৰোঁ আমিতো আনকালে ঘৰত ধৰক ক'তনো হাঁহি ধেমালি কৰি ইমানকৈ থাকিব পাৰোঁ কামতে ব্যস্ত হৈ থাকিব লাগে কোনোবা হয়তো ঘৰত নাথাকে নিজৰ কৰ্মত ওলাই যাব লাগে আৰু এনেকৈ যিসকলৰ গোট আছে চাগে তেওঁলোকে জানেই এঘণ্টা দুঘণ্টা সময় এনেকৈ আচলতে গোটেইখিনি গোট খাই হাঁহি ধেমালি কৰি সময়কণ অতিবাহিত কৰি সঁচাকৈ বহুত বেছি ভাল লাগে আপোনালোকৰ ভাল লাগিল আজি ভিডিঅ'টো আপোনালোকে চাই শ্বেয়াৰ কৰি দিব আৰু লগতে কৰবী ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আৰু আজি মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ পুনৰ এটা নতুন ব্লগত নতুন এটা ধুনীয়া কণ্টেণ্ট লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহিছোঁ বাই